ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল রকিবুল শিকদার আসাম আৰু ফেসবুক পেজ ৰকিবুল হুছেইন শিকদাৰ আনঅফিচিয়েল। সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাষ্ট্ৰীয় বজৰং দলৰ অসমৰ কেইজনমান নেতাৰ যে জ্ঞানৰ নমুনা সেই বিষয়ে আপোনালোকক জনাবলৈ আজিৰ ভিডিঅ'টো কৰিছোঁ। প্ৰথমে এই ভিডিঅ'টো চাই লওক। 50 লাখ টকাৰ সাহায্য কাক দিব লাগিব? শম্ভুকৰীৰ হত্যাকাৰীৰ পৰিয়ালক। মানুহে শাস্তি বিচাৰে অপৰাধীৰ, কিন্তু এওঁলোকে অপৰাধীৰ পুৰস্কাৰ বিচাৰি আছে। জ্ঞানৰ কমি থকাৰ কাৰণেই আজি টকা পইচা বা কিবা এটি জোৰৰ বলত, ৰাজনৈতিক জোৰৰ বলত হওক, কিবা এটা বলত সংগঠন এটা নাম দি সংগঠনৰ অলপ নেতাগিৰি কৰিলেই যেন ডাঙৰ নেতা হৈ গ'ল, এনেকুৱা মানুহৰ কিছুমান অনুভৱ হয়। মানুহে হত্যাকাৰীৰ ফাঁচি বিচাৰে, হত্যাকাৰীৰ বা অপৰাধীৰ মানুহে শাস্তি বিচাৰে, কিন্তু তেওঁলোকে যিজনে হত্যা কৰিছে, যিজন পৰিয়ালৰ মানুহক ন্যায় প্ৰদান কৰিব লাগে সেয়া নকৰি তেওঁলোকে বিচাৰি আছে হত্যাকাৰীক তেওঁলোকে 50 লাখ টকা পুৰস্কাৰ বিচাৰিছে চৰকাৰৰ তৰফৰ পৰা। আকৌ চাওক এই ভিডিঅ'টো। শম্ভুকৰীৰ হত্যাকাৰীৰ পৰিয়ালক। বন্ধুসকল, আপোনালোকে চালেনে এই ভিডিঅ'টো? শম্ভুকৰীৰ হত্যাকাৰীৰ পৰিয়ালক অসম চৰকাৰৰ পৰা সাহায্য বিচাৰি, তথাপিও 50 লাখ টকাৰ। আচলতে তেওঁলোকে প্ৰতিবাদ কৰিব আহিছিল শম্ভুকৰীৰ মৃত্যুৰ কোনোবা মানুহে মাৰিছিল, তাৰ প্ৰতিবাদ কৰিবলৈ বঙাইগাঁৱত তেওঁলোকে মিছিল বাহিৰ কৰিছিল DC উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত। তেওঁলোকে আকৌ কৈছে গুজৰাটৰ নেলীৰ যি ঘটনা হৈছিল সেই ঘটনা উল্লেখ কৰিছে। তেওঁলোকে নাজানে, সেই প্ৰতিবাদকাৰীসকলে বা সেই বজৰং দলৰ নেতাসকলে নাজানে নেলী ক'ত, অথচ মুখেদি কৈ আছে যে গুজৰাটৰ নেলী। কিমান জ্ঞান এওঁলোকৰ! নেলী হ'ল অসমত, তেওঁলোকে কৈছে গুজৰাটৰ নেলী। আকৌ কৈ আছে মুছলমানসকল শৰণাৰ্থীৰ থকা ঠাই নহ'ব অসমত, ভাবুকি দিছে। আহিছে তেওঁলোক প্ৰতিবাদ কৰিবলৈ, কিন্তু মুছলমানৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহি তেওঁলোকে কৈছে মুছলমানক শৰণাৰ্থীৰ ঠাই নহ'ব যদি সেই বজৰং দলে নিজৰ ঔকাত দেখুৱায়। ৰাষ্ট্ৰীয় বজৰং দলে যদি নিজৰ স্থলত কাম কৰিবলগীয়া হয়, তেতিয়াহ'লে কিন্তু ইছলামসকলৰ কিন্তু শৰণাৰ্থীৰ কিন্তু কেম্পৰ জাগা নহ'ব। আৰে বেটা, নিজৰে নাই একো, সংগঠন কৰিবলৈ আহিছা, আকৌ কৈ আছা যি কি ক'ব লাগে তোমালোকে নিজে নাজানা, নেতা হৈছা, নিজে নিজৰ জ্ঞান নাই, নিজৰ ভাষা জ্ঞান নাই, সমাজত বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিবলৈ আহিছা। তোমালোকে সমাজত ঐক্যৰ মাজত অনৈক্য, শান্তিৰ মাজত অশান্তিৰ সৃষ্টি কৰিবলৈ তোমালোকে এই সংগঠন কৰা নেকি? কাৰোবাক ভাবুকি দি, কোনো এটা জাতিক ভাবুকি দিবলৈ তোমালোকে সংগঠন কৰা নেকি? সেয়াই তোমালোকৰ কাম নেকি? অসম চৰকাৰক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আহ্বান জনাইছোঁ, এই প্ৰতিবাদকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ প্ৰতিবাদকাৰী তেওঁলোকৰ মূল শ্লোগান হ'ব লাগিছিল হত্যাকাৰীক ফাঁচি দিয়ক, বা হত্যাকাৰীক তেওঁলোকে চৰকাৰে বা প্ৰশাসনে তেওঁলোক গ্ৰেপ্তাৰ কৰক। হত্যাকাৰীৰ সপক্ষে তেওঁলোকে প্ৰতিবাদ কৰা নাই, হত্যাকাৰীৰ সপক্ষে তেওঁলোকে প্ৰতিবাদ কৰিছে, হত্যাকাৰীৰ বিৰুদ্ধে কৰা নাই। ভিডিঅ'টো তেওঁলোকে নিজে উল্লেখ কৰিছে হত্যাকাৰী পৰিয়ালক চৰকাৰে সাহায্য দিব লাগে। হেন সংগঠনৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা নিশ্চিতভাৱে গ্ৰহণ কৰিব লাগে। তেওঁলোকে অসমত শৰণাৰ্থীৰ কাৰণে মুছলমানসকলে ৰাস্তাত জাগা নহ'ব, শৰণাৰ্থী তেওঁলোকৰ যদি নিজৰ ষ্টাইলত কাম কৰে, এইটো কেনেকুৱা ভাবোঁ কি? শেষত মোৰ এই ভিডিঅ'টোৰ জৰিয়তে প্ৰশাসনক দাবী জনাওঁ, শম্ভুকৰীক যিয়ে নামাৰক কিয়, যিয়ে হত্যা নকৰক কিয়, সেইজন হত্যাকাৰীক ধৰি উপযুক্ত শাস্তি দিয়ক, ফাঁচি দিয়ক। যি দিয়ে চৰকাৰী আইনমতে, যি দিয়ে বা ল মতে যি শাস্তি হ'ব লাগে সেই শাস্তি দিয়ক। আমি হত্যাকাৰীৰ শাস্তি বিচাৰোঁ। হত্যাকাৰীৰ পক্ষে কেতিয়াও আমি ওকালতি কৰিব নহ'ব, হত্যাকাৰীৰ পক্ষত আমি কেতিয়াও কথা নকওঁ।
যিকোনো ধৰ্মৰ হত্যাকাৰী নহওক কিয় শাস্তি পাবই লাগিব দোষীয়ে। এয়াহে আমাৰ দাবী আৰু প্ৰত্যেকজন মানুহৰে এনেকুৱা দাবী হোৱাটো উচিত। লগতে অসম চৰকাৰক আহ্বান জনাওঁ, এনে উগ্ৰ মেজাজী ভাষণ দিয়া, উগ্ৰ মেজাজী সাম্প্ৰদায়িক কথা কোৱা এনে সংগঠনক যিবোৰ নেতা আছে সেইবোৰ নেতাক নাকি লগাওক বা নহ'লে সেই লোকক জেলত ভৰ্তি কৰাই থওক।